নমস্কাৰ আজি এয়া চাওক মই আপোনালোকলৈ পোলাও আৰু সৰিয়হ মাছ লৈ আহিছোঁ। এয়া থালখনতে মই গাজৰ আৰু মটৰ, তেজপাত, কাজু বাদাম, লং ইলাইচি, দালচেনি আৰু এয়া নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মই ইয়াত বাচমতি চাউলৰ ব্যৱহাৰ কৰা নাই, ঘৰৰ যিখিনি চাউল সেইখিনিয়ে লৈছোঁ। আৰু লগতে অন্নপূৰ্ণা এয়া গৰু ঘিউ। মই আজি কুকাৰতে বনাম বুলি ভাবিছোঁ। কুকাৰটোতো পটককৈ হয় মানে কুকাৰটো পাতি ল'লোঁ। এয়া তাতে ৰিফাইন তেল অলপো দি ল'লোঁ। ৰিফাইন তেলটো গৰম হোৱাৰ লগে লগে আপোনালোকে তাত তেজপাত দুখিলাও দি দিব। তেজপাত দুখিলা দি দিয়াৰ পাছতে আপোনালোকে এই লং ইলাইচি, দালচেনিখিনি ধুনীয়াকৈ দি দিব। দি দিয়াৰ পাছতে তাত আমি কাটি থোৱা নহৰুখিনি দিম। নহৰুখিনিও আপোনালোকে তেতিয়া দিওঁ বুলি ক'লেও দিব পাৰে, কিন্তু মই তেতিয়াই দিওঁ বাৰু। নহৰুখিনি আপোনালোকে ধুনীয়াকৈ দি ল'ব। দি পিনি নহৰুখিনি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে এনেকৈ ভাজি থাকিব। এয়া চাওক আপোনালোকে অলপ গল্ডেন ব্ৰাউন হ'লেই, এতিয়া গল্ডেন ব্ৰাউন হওঁতে আপোনালোকে গাজৰখিনি দি দিব। গাজৰখিনি অকণমান ভাজি থাকোঁতে আপোনালোকে লগতে এয়া মটৰখিনি দি দিব। মই বেছি নাই লোৱা, আপোনালোকে যদি বিচাৰে আপোনালোকে বেলেগ চব্জি ল'ব পাৰে। তাতে আপোনালোকে অলপ এচামুচ চেনি আৰু এচামুচ নিমখ দি দিব ধুনীয়াকৈ। মই চেনি দি ভাল পাওঁ সেইকাৰণে চেনি দি দিছোঁ। আপোনালোকে গম নাপাওঁ আৰু চেনি দি ভাল পায় নে নাপায়, কিন্তু মই দি দিছোঁ। আৰু তাৰপাছতে অকণমান ফ্ৰাই কৰিব। বৰ বেছি এটা ফ্ৰাইও হ'ব নালাগে, কিন্তু মানে জোখত অকণমান ফ্ৰাই কৰিব আৰু, কাৰণ চাউলৰ লগতো এনেও ভাত খাবই ন। তাৰপাছতে আপোনালোকে অকণমান ভালকৈ হাফ ফ্ৰাই হ'লে আপোনালোকে ইয়াৰ ঘৰৰ চাউলখিনি, মই 2 কাপ চাউল লৈছোঁ, চাউলখিনি আপোনালোকে দি দিব। চাউলটো খালি অকণমান ভাজিব দেই, কাৰণ ভাজিলে মানে অকণমান ভাল হয় আৰু খাবলৈ। তাৰ পাছত অকণমান ভাজাৰ পাছতে মই ইয়াত কাজু বাদামখিনিও দি দিছোঁ। কিন্তু আপোনালোকে যদি বিচাৰে কাজু বাদামৰ লগত খিচমিচো দিব পাৰে, কিন্তু মই খিচমিচ নাই দিয়া। খিচমিচ মই বৰ এটা ভাল নাপাওঁ, সেইকাৰণে নাই দিয়া। চেনি দিছোঁৱেই নহয়, আৰু গাজৰৰ পৰাও অকণমান মিঠা ওলায়। আপোনালোকে নিজৰ জোখমতে পানীখিনি দি দিব। পানীখিনিৰ পাছতে আপোনালোকে গৰু ঘি 1 চামুচ দি দিব। আপোনালোকে যদি 2 চামুচ দিয়ে 2 চামুচ দিব। তাৰপাছতে এটা চিটি অহালৈকে এইটো এনেকৈ থৈ দিব। তাৰপাছতে এয়া মই মাছ লৈছোঁ। এয়া আলু ফ্ৰাই কৰিবৰ কাৰণে আলু কাটি লৈছোঁ। আৰু লগতে এয়া সৰিয়হ আৰু ধনিয়া, বিলাহী, এয়া তেজপাত আৰু লগতে নহৰু কাটি লৈছোঁ। মই নহৰুটো খুন্দি লোৱা নাই দেই। তাৰপাছত কেৰাহীখন পাতি মই মাছটো ফ্ৰাই কৰি লৈছোঁ। মাছটো ফ্ৰাই কৰাটো মই বৰ দেখুওৱা নাই, কাৰণ চবেই গম পায়েই ন। সেই একেখিনি তেলতে মই এনেকৈ আলুখিনি ফ্ৰাই কৰি লৈছোঁ। মই একেখিনি তেলতে বনাওঁ দেই। আপোনালোকে যদি বেলেগ তেল লয় মই এতিয়া নাজানো, আপোনালোকে যেনেকৈ বিচাৰে আৰু, কিন্তু মই একেখিনি তেলতে বনাওঁ। কাৰণ কিয়, মাছ ফ্ৰাই কৰাৰ তেলখিনিতে যদি মানে মাছৰ তৰকাৰীটো বনোৱা হয় নহয়, বেছি ভাল লাগে খাই। তাৰপাছতে এইখিনি আপুনি গল্ডেন ব্ৰাউন হ'লে উঠাই ল'ব। তাতে মই সেইখিনি কেৰাহীতে মই এনেকৈ তেজপাত আৰু মিঠি গুটি কেইটামান দি দিছোঁ, আৰু কাটি থোৱা বিলাহী আৰু এয়া নহৰু দি দিছোঁ। সেইখিনি অকণমান ভাজি আপোনালোকে তাতে এয়া দেখিছে নহয়, আপোনালোকে যি মছলা খায় চব মছলা মছতে দি দিব। আৰু মছলাখিনি দি দিব। দি দিয়াৰ পাছত ঘৰত আৰু থাকেই নহয় আৰু, কিনো আৰু জিৰা মিট মছলা এইবোৰ গৈ থাকিবলৈ আছে ন, চবেই গম পায়েই আৰু মছলাখিনি ধুনীয়াকৈ লৰাই থাকিব। তাৰপাছতে আপোনালোকে জোখ অনুযায়ী নিমখটো দি দিব। মই অকণমান নিমখটো আপোনালোকে বেছি দিছোঁ বুলি নাভাবিব, কাৰণ কিয় আলু চালুখিনি মই দিম তাত, সেইকাৰণে মই তেনেকৈ দি দিছোঁ। একে কোবতে দি দিছোঁ মানে। এতিয়া মই অকণমান ৰঙা হ'লেই আৰু এয়া দেখিছে নহয়, মই সৰিয়হখিনি তাতে দি দিলোঁ। সৰিয়হখিনিও আপোনালোকে ধুনীয়াকৈ বিলাহীখিনিৰ লগত মিক্স কৰি ল'ব, যাতে সৰিয়হখিনিও অকণমান ৰঙা হয়, ফুটি উঠে মানে। ৰঙা হোৱাৰ পাছতে আপোনালোকে তাতে আলুখিনি দি দিব লাগিব। আপোনালোকে ৰঙা হ'ব লাগিব। সেয়া ৰঙা হৈছে চব। এতিয়া মই আলুখিনি দি দিলোঁ। আলুখিনি দি আপোনালোকে ধুনীয়াকৈ অকণমান লৰাই থাকিব, যাতে আলুখিনি আৰু সৰিয়হ বিলাহী গোটেইখিনি মিক্স হৈ যায় আৰু ধুনীয়াকৈ। তাৰপাছতে মই কৈয়ে থাকোঁ নহয় সদায় গৰম পানী দিয়াৰ কথা। এতিয়া মই কেটলিত গৰম পানী কৰি থৈছোঁ। এতিয়া আপোনালোকে তেনেকৈ গৰম পানী দি দিলে ভাল হয় খাবলৈ, সেইকাৰণে আচলতে মই গৰম পানীৰ কথাই কৈ থাকোঁ। আপোনালোকে লগালগ উতলি আহে গৰম পানীকণ দিলে, হয় নাই বাৰু? এতিয়া গৰম পানীটো আপোনালোকে এনেকৈ দি দিব। তাৰপিছত দেখিছেনে লগালগ উতলি আহিছে, ধুনীয়াকৈ উতলি এতিয়া দেখিছে ন, ঢাকি দিওঁ বুলি ক'লেও আপোনালোকে ঢাকি দিব পাৰে। ঢাকি দিলেতো বেছিয়ে সোৱাদ আহে দিয়কচোন। এতিয়া মাছখিনি মই দি দিলোঁ। মাছখিনি দি এনেকৈ অলপ দেৰি ঢাকি থ'ব আপোনালোকে। ঢাকি পেলাই যেতিয়া অকণমান কমিব আৰু উতল হ'ব, তাৰপিছত আপোনালোকে এয়া ধনিয়াখিনি দি দিব। এয়া চব মোৰ পোলাও হৈয়ে গ'ল। এইফালে অলম'ষ্ট ৰেডি পোলাও। তাৰপাছত
তাৰে পোলাও মই বাঢ়ি থৈছোঁ আৰু লগতে এয়া সৰিয়হ মাছ আপোনালোকে আলহীক দিও মানে ভাল পাব, নিজে খায়ো ভাল পাব, আপোনালোকৰ মনৰ ইচ্ছা। আপোনালোকে আলহী আহিলে এইটো পটাপট হোৱা এটা ৰেচিপি বনাই দিছোঁ। মই আচলতে ঘৰতে বনাইছিলোঁ, মই বোলো আপোনালোককো দিওঁ, আপোনালোকেও পটাপট আপোনালোকেও চাগে মোতকৈ ভালেই জানে, তথাপিতো আপোনালোকে এবাৰ মই বনোৱা ৰেচিপিটো বনাই খাই চাব। থেংক ইউ, বাই।